বইল মাংসৰ এই জুতিটো ঠাণ্ডা দিনত চাগে সকলোৱে লয় নহয় জানো। আজি আকৌ মই ভাবিলোঁ বইল মাংসৰ এই জুতিখন লওঁ, যিহেতু ঠাণ্ডা দিন, শাক পাচলিও বহুত বেছি পৰিমাণে এতিয়া উপলব্ধ, গতিকে বইল মাংসৰ জুতিটোনো ঠাণ্ডা দিনতে নলৈ ল'ম কেতিয়া নহয় জানো। আহকচোন ভিডিঅ'টিৰ মাজলৈ লাহে লাহে আগবাঢ়ি গৈ থাকোঁ। নমস্কাৰ, মই মুনমি গগৈ। আজি আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এটা বইল মাংসৰ ধুনীয়া ৰেচিপি লৈ। তলৰ বাৰীখনত ধুনীয়াকৈ লাই শাক হৈছে, মেৰ লাই, আৰু তাৰে একেবাৰে হেঁপাহ পলুৱাই ছিঙি আনিলোঁ। আৰু এইখিনি চাওক। তাৰপিছতে ফ্ৰিজতে আছিলে অকণমান মাংস, ব্ৰইলাৰ মাংস, আপোনালোকে লোকেল মুৰ্গীও ল'ব পাৰে। অকণমান নেমু চেপি মেৰিনেট কৰি ল'লোঁ, অকল নেমুহে চেপিছোঁ দেই। তাৰপিছত ঢাকন দি প্ৰায় মই 1 ঘণ্টামান সময় থৈ দিম। এতিয়া কাটি লৈছোঁ এটা বিট, এটা আলুগুটি, তাৰপিছতে এটা ওলকবি। বাকী পাচলি আকৌ মোৰ ওচৰত নাছিলেই, আপোনালোকে ইয়াত বিভিন্ন ধৰণৰ পাচলি দিব পাৰে। আদা এটুকুৰো ডাঙৰ ডাঙৰকৈয়ে কুটি ল'লোঁ। কেৰাহীখনত দি দিছোঁ 1 লিটাৰ পানী, মানে মগটোত 1 লিটাৰ ধৰে বুলি ভাবিছোঁ আৰু। তাৰপিছতে মই সৰু সৰুকৈ কুটি লৈছোঁ প্ৰথমতে পিঁয়াজ, আৰু পিঁয়াজ, আদা, নহৰু এইবোৰ যদি আপোনালোকৰ চপাৰ মেচিন আছে চপাৰ মেচিনত দি দিব পাৰে। মোৰ নাই কাৰণে মই সৰু সৰুকৈ নিজে কুটি লৈছোঁ। আৰু আদা ডোখৰ মই এনেকৈ ধুনীয়াকৈ অকণমানি শিলগুটিটোৰে থেতেলিয়াই ল'ম। আৰু আপোনালোকে মিক্সিত নিদিব, মিক্সিত দিলে ইয়াৰ টেষ্টটো বহুত বেছি পৰিমাণে নাহে। আদা ডোখৰো ধুনীয়াকৈ মিহিকৈ থেতেলিয়াই লোৱাৰ পিছত মই এতিয়া নহৰুখিনি বাকলি নুগুচোৱাকৈয়ে থেতেলিয়াই লৈছোঁ। এই যে শিলগুটিটো আৰু কাঠডোখৰ দেখিছে, এইকেইডোখৰ একেবাৰে আমাৰ ঘৰৰ পৰাই লৈ আহিছোঁ বেগত ভৰাই, জানেনে। প্ৰয়োজন হয় নহয় জানো। আৰু এনেকৈ খুন্দি পেলাই ল'বলৈ মই বেছি সুবিধা পাওঁ। আনফালে লৈছোঁ 2টা বিলাহী। বিলাহীকেইটা কি কৰোঁ চাব দেই, এইকেইটা বেলেগ ধৰণেৰে দিম। পানীখিনি ফুট উঠি অহাৰ লগে লগে তাতে প্ৰথমতে দি দিলোঁ নিমখ, তাৰপিছতে মই দি দিলোঁ কাটি লোৱা ওলকবিখিনি, তাৰপিছত দিছোঁ বিটখিনি, তাৰপিছতে দি দিছোঁ কাটি লোৱা আলুটো, আৰু লগতে কাটি লৈছিলোঁ যে সৰু সৰুকৈ আদাকেইডোখৰ। তাৰপিছতে দি দিছোঁ মই গুড়ি কৰি লোৱা মোৰ পিঁয়াজ, আদা, নহৰুখিনি। আনফালে এখন কেৰাহীত একেবাৰে শুকানকৈ লৈছোঁ। ষ্টেইনলেছ হ'লে ভাল, মোৰ ওচৰত নাই। একেবাৰে ধুনীয়াকৈ শুকুৱাই পেলাই এনেকৈ মাংসখিনি মই অকণমান তপতাই ল'ম। যেতিয়ালৈকে মাংসই নিজৰ পৰা তেল উলিয়াবলৈ আৰম্ভ নকৰে তেতিয়ালৈকে মই এনেকৈ ভাজি ল'ম। ঘনে ঘনেকৈ লৰাই থাকিম, আৰু তেতিয়া মাংসখিনি দেই নাহে। ষ্টেইনলেছ কেৰাহী হ'লেতো কথাই নাই আৰু। এনেকৈ ধুনীয়াকৈ মাংসখিনি এফালে সিজাই ল'লোঁ। দেখিছেই নহয় কেনেকৈ তেল এৰিবলৈ আৰম্ভ কৰিছে, আৰু বেছিকৈ নিসিজাওঁ, হৈ গৈছে। আনফালে বিলাহীকেইটাও ধুনীয়াকৈ পুৰি ল'লোঁ। মাৰিডালত যে গুজি লৈছিলোঁ, পোৰা বিলাহীৰ সোৱাদটো আচলতে বইল শাকত খুব বেছি ভাল লাগে। এতিয়া চাওক, বুক বুককৈ উতলি আছে শাকখিনি, আৰু তাতে দি দিছোঁ মই ভাজি লোৱা মাংসকেইডোখৰ, মানে তপতাই লোৱা। বিলাহীৰ বাকলিটো এৰুৱাই লৈছোঁ। বিলাহীৰ বাকলিটো এৰুৱাই পেলাই খুব ধুনীয়াকৈ দি দিম। বিলাহীৰ বাকলিটো অলপ মানে হজম হ'বলৈ মানে অসুবিধা হয় মানুহৰ, গতিকে এনেকৈ পুৰি দিলে টেষ্টটোও ভাল হয় আৰু সোনকালে হজমো হয়। উতলি থকা চব্জিখিনিত এতিয়া দি দিলোঁ বিলাহী। ঢাকন দি বহুত সময় উতলিবলৈ দিম। এই যে বইল চব্জিখনৰ আটাইতকৈ প্ৰধান ভূমিকা গ্ৰহণ কৰে জালুকখিনিয়ে। প্ৰায় 3 চামুচ, মানে 1 মুঠিৰ জোখৰ জালুক মই ধুনীয়াকৈ গুড়ি কৰি পিচি লৈছোঁ। মিক্সিত দিয়া নাই, বা আপোনালোকে দিবও পাৰে বা খুন্দনাও ব্যৱহাৰ কৰিব পাৰে। মইহে এনেকৈ শিলগুটি লৈ পেলাই খুন্দি লৈছোঁ। এইটো যে শিলগুটি দেখিছে, এইটো বেগত ভৰাই মনে মনে লৈ আহিছোঁ। আচলতে বেগবোৰ আমি মাইকী মানুহবোৰে নাদাঙো ন, মতা মানুহবোৰে দাঙে, সিহঁতিহে বুজি পায় কষ্ট। তথাপিও কিন্তু শিলগুটি পালে এৰি থৈ নাহোঁ। এনেকৈ ধুনীয়াকৈ মই জালুকখিনি গোটেইখিনি পিচি ল'লোঁ চাওকচোন। আৰু জালুক নিদিলে মানে বইল চব্জিখন বেয়া লাগে আচলতে। আৰু এতিয়া প্ৰায় সিজিয়ে গৈছে, আৰু মই গেছটো কমাই থৈছিলোঁ। এতিয়া মই তাতে এড কৰি দিম বাৰীৰ পৰা ছিঙি অনা লাই শাকখিনি আনিহে থৈ দিছিলোঁ, ধোৱাই নাই হোৱা। চাওকচোন ইমান ধুনীয়া কোমলকৈ ডাঙৰ হৈছে পাতবোৰ, আচলতে মানে ধৰিলেই ভাগি যোৱা নিচিনা। ধুনীয়াকৈ ধুই মেলি লৈ একমুটুক দি ল'লোঁ, তাৰমানে মাজতে এনেকৈ মুচৰি পেলাই ভাঙি ল'লোঁ, কুটি নিদিওঁ দেই। এতিয়া মানে শাকখিনি প্ৰায় হৈ থাকোঁতে, উতলটো আহি থাকোঁতে মই ধুনীয়াকৈ মুচৰি লোৱা লাই শাকখিনি দুভাগ কৰি দি দিলোঁ। গোন্ধ কিন্তু ধুনীয়া আহিছে দেই। 2টামান ধনিয়া গুটি মই এনেকৈ টাবটোত সিঁচি থৈছিলোঁ, আজি তাৰে ফলশ্ৰুতিত হোৱা সেই ধনিয়াকেইডালো উঘালি আনিলোঁ। ধুনীয়াকৈ ধুই মেলি ধনিয়াকেইডালো দি দিলোঁ। গোন্ধত একেবাৰে পৃথিৱী মলমলাই গৈছে। ইছ ৰাম, বৰ ভাল লাগিছে। এই যে শাকবিধ, এই যে আঞ্জাখন বনালোঁ, এই আঞ্জাখন আচলতে বহুত বেছি শক্তিদায়ক, আৰু এই আঞ্জাখন খুব সোনকালে হজম হয়।
আৰু আঞ্জাখনে দুৰ্বল মানুহক বহুত সোনকালে মানে শক্তিশালী কৰি তোলে আৰু এই আঞ্জাখনৰ প্ৰধান বৈশিষ্ট্য হ'ল সোনকালে হজম হোৱা আৰু দুবাৰেই ক'লোঁ হ'বলা একেষাৰকে চাওকচোন কি মজা হৈছে আৰু চাওঁতে চাওঁতে সিজিয়ে গ'ল লাই শাক বহুত বেছি সিজিলে বেয়া লাগে গতিকে একেবাৰে শেষৰ সময়তে দিছিলোঁ মই একেবাৰে তাৰপিছতে মই ৰহন সানি দিলোঁ জালুকখিনি তাৰমানে মূল ভূমিকা পালন কৰা হিৰোৰ এতিয়াহে মানে এণ্ট্ৰি হ'ল আৰু জালুকখিনি দিয়াৰ পিছত মই প্ৰায় 10 মিনিটমান উতলোৱাৰ পিছত এতিয়া আপোনালোকক লোভ লগোৱাৰহে পাল আৰু দেই বাঢ়ি আনিলোঁ 1 কাঁহী ভাত তাৰ ওপৰতে লৈ আহিছোঁ চব্জিখিনি মাংসটো ইমান ধুনীয়াকৈ সিজি গৈছে চাওকচোন এনেকৈ বহি পেলাই ৰ'দতে খুব ধুনীয়াকৈ খালোঁ লাই শাকখিনি যে এনেকুৱা ধুনীয়া হৈছিলে খাবলৈ গোটেই পাচলিবোৰৰ ভিতৰত লাই শাকৰ জুতিটোৱে আটাইতকৈ বেছি ভাল পালোঁ মাংসৰ গোটেই ৰসটোৱে লাই শাকত সোমাই যোৱা যেন লাগিছে আৰু আপোনালোকে সকলোৱে বনাই খায়েই বইল চব্জিনো কোনে বনাব নাজানে তথাপিও যদি কোনোবাই খোৱা নাই এনেদৰে বনাই পেলাই খাই চাবচোন মই মানে আপোনালোকক কৈছোঁ সঁচাকৈয়ে বহুত ভাল পাব আজিলৈ আহোঁ দেই পুনৰ লগ পাম